হেল্ল' গাইজ, মই বিনীতাই পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ব্লগটো এনেধৰণৰ হ'ব। মই আজি লৰালৰিকৈ এফালে যাবলৈ আহিছোঁ। আমাৰ গাঁৱৰ পৰা আহি আছোঁ মেইন আলিৰ ওচৰতে। আৰু আমাৰ ইয়াত এখন ভোগালী মেলা বুলি নকওঁ বাৰু, সৰু সুৰাকৈ এখন দোকান বনাইছে আমাৰ নবৌহেঁতে। তাকে চাবলৈ মাতিছে। এতিয়া গৈ আছোঁ, আপোনালোকক দেখুৱাই যাম তাত কি পায়। আৰু আপোনালোকে বিহু পাতিছেনে বাৰু? এইবাৰ বিহুটো বহুত ঠাণ্ডা, বৰষুণ এজাকো দি দিলে, ইমান ঠাণ্ডা পৰিছে। তাকে ভাবিছোঁ কি হয় নাজানো আৰু, মেজি খোৱা হ'বনে নহ'ব, বতৰৰ ওপৰতে কথা ন। তাকে চাই যাওকচোন ভিডিঅ'। আমাৰ বাইদেউ aakhললৈ আজি আহিছোঁ। তাকে বাইদেউ সোধোচোন ইয়াত কি পোৱা যায়। নমস্কাৰ। আজি ভোগালী aakhললৈ আমি সকলোকে বাইদেউ আহিবলৈ সকলোকে নিমন্ত্ৰণ জনাইছোঁ আৰু ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। ইয়াত আমি পিঠা পনাৰ পৰা ধৰি খাদ্য সামগ্ৰী সকলোখিনি পোৱা যাব আৰু আমাৰ পাৰ্মানেণ্টলি ইয়াত থাকি যাব। তাৰপিছত আমি অন্যান্যখিনি কৰিবলৈ আমি সাজু হৈছোঁ। ইয়াত সকলো ধৰণৰ বস্তুৱে পিছলৈ পোৱা যাব। আপোনালৈ অন্তৰৰ পৰা শুভেচ্ছা থাকিল আৰু আগুৱাই যাওক আপুনি। তাৰপৰা আৰু বাইদেউ ইয়াত ইণ্ডাষ্ট্ৰিও আছিলে বুলি শুনিছিলোঁ। কাপোৰৰ ইণ্ডাষ্ট্ৰি হয়, ইয়াত আৰিকাৰিয়না ট্ৰেইনিং চেণ্টাৰ হয়। ইয়াতে এতিয়া বৰ্তমান লকডাউন হোৱাৰ পৰা বন্ধ হৈ আছে। তাকে বাইদেউহঁতে আমাৰ গড়মূৰ গাঁৱৰ বাইদেউসকলে মোক ক'লে যে বাইদেউ আমি ইয়াতে কিবা কৰিব পাৰোঁ। নিশ্চয় পাৰা, মই এনকাৰেজ কৰিছোঁ। তেখেতলোকৰ সপোন সাৰ্থক হওক, ময়ো আছোঁ তেখেতলোকৰ লগতে। ভৱিষ্যতে আৰু উন্নতি কৰাৰ আশা ৰাখিলোঁ। ধন্যবাদ। 20 টকা এটা এড কৰি খাওক। খুৰীয়ে ষ্ট্ৰিক কৰিছে নেকি? এক মিনিট। ইণ্ডাষ্ট্ৰিটো আৰম্ভ কৰিব। ভালে লাগিছে। আৰু নতুনকৈ অপেনিং কৰিছেহে মাত্ৰ, কালিৰ পৰা অপেনিং কৰিছে। ইয়াত সকলো বস্তুৱে পোৱা যাব। যিহেতু চাহৰ পৰা আদি কৰি সকলো ভাতৰ পৰা আদি কৰি সকলো ইয়াত ষ্টিকো, গাহৰি ষ্টিক দেখিছে ইয়াত পোৱা যাব। তাতে আয়োজন কৰিছে ভালদৰে বাইদেউহঁতে। আৰু ফোন নাম্বাৰবোৰ নিদিলে সেয়া গাহৰি ভিডিঅ'টোত এইবোৰ এড কৰি দিবি। সজোৱা হৈছে। চাওকচোন কেনেকুৱা লাগিছে, খাওঁ লাগিছেনে বাৰু।